নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ পাৰ্ট 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। ইয়াত যিমান কেইটা কোৱেশ্চন আনসাৰ আছে অনুশীলনীৰ পৰা আৰু ভিতৰুৱা কোৱেশ্চন আনসাৰ আমি গোটেই আলোচনা কৰিম আজি। অনুশীলনী দুটা দিয়া আছে, অনুশীলনী 1 আৰু অনুশীলনী 2। এই গোটেইবোৰ আগতে আমি আলোচনা কৰিম, তাৰ পিছত ভিতৰুৱা কোৱেশ্চন আনসাৰবোৰ আমি দিম। আমি এতিয়া অনুশীলনী 1ৰ কোৱেশ্চনবোৰ আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে ক নম্বৰ, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰটো হ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনক বুজায়। আৰু খ নম্বৰটো, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? উত্তৰটো হ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক প্ৰধানকৈ দুটা, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰক সেইবোৰ যিটো মানে বাহিৰৰ পৰা হয়, যেনে বৰষুণ, ৰ'দ এইবিলাক বাহিৰত হয়, সেইকাৰণে এইটো বাহ্যিক কাৰক। আৰু আভ্যন্তৰীণ কাৰক হ'ল যিবোৰ ভিতৰৰ পৰা হয়, যেনে ভূমিকম্প, আগ্নেয় উদগীৰণ এইবোৰ। তাৰপিছত গ নম্বৰটো হ'ল পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? উত্তৰটো হ'ব পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। তাৰপিছত ঘ নম্বৰ, সীমা শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ চিলিকা শব্দৰ SI আৰু মেগনেছিয়ামৰ শব্দৰ MA এই দুটা শব্দৰ পৰা আহিছে। এইবোৰ সৰু সৰু 1 নম্বৰীয়া কুৱেশ্চন, তোমালোকে ভালদৰে মুখস্থ কৰিবা। এতিয়া 2 নম্বৰ কুৱেশ্চনটো হ'ল পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। এই ছবিটো মই দি দিছোঁ, কিতাপত আছে আৰু বুজাই লিখিব কৈছে, ইয়াত মই দি দিছোঁ। ক নম্বৰটো হ'ল ভূত্বক। ই পৃথিৱীৰ উপৰিভাগৰ আটাইতকৈ ওপৰৰ কঠিন আৱৰণ। এই স্তৰতে পাহাৰ, মালভূমি, সমভূমি আৰু সাগৰ, মহাসাগৰ আদি অৱস্থিত। তাৰপিছত খ নম্বৰটো হ'ল গুৰুমণ্ডল। ভূত্বকৰ ঠিক তলৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱে হৈছে গুৰুমণ্ডল বা প্ৰাৱাৰ স্তৰ। গ নম্বৰটো হ'ল কেন্দ্ৰমণ্ডল। গুৰুমণ্ডলৰ নিম্ন অংশৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা অংশটোক কেন্দ্ৰমণ্ডল বোলে। তাৰপিছত 3 নম্বৰটো হ'ল পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? উত্তৰটো হ'ব পৃথিৱীৰ অভ্যন্তৰ ভাগত বা ভিতৰত উৎপন্ন হোৱা জীৱৰ শক্তিয়ে ভূপৃষ্ঠৰ ওপৰত বিভিন্ন পৰিৱৰ্তন বা সালসলনি ঘটায়, সেইবোৰক আভ্যন্তৰীণ কাৰক বোলে, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ। এতিয়া 4 নম্বৰ কুৱেশ্চনটো হ'ল ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? ভূমিকম্প কি? এই কুৱেশ্চনটো আহিব পাৰে। উত্তৰটো হ'ব ভূমিকম্প পৃথিৱীৰ অভ্যন্তৰত সৃষ্টি হোৱা কোনো জোকাৰণিৰ ফলত ভূপৃষ্ঠ হঠাৎ কঁপি উঠা কাৰ্যকে ভূমিকম্প বোলে। তোমালোকে বুজি পাইছা ভূমিকম্প কি? এতিয়া ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? ভূমিকম্পৰ কেন্দ্ৰ হ'ল পৃথিৱীৰ অভ্যন্তৰত যিটো নিৰ্দিষ্ট স্থানত ভূমিকম্পৰ প্ৰথম উৎপত্তি বা সৃষ্টি হয়, তাক ভূমিকম্পৰ কেন্দ্ৰ বোলে। আৰু উপকেন্দ্ৰ হ'ল ভূমিকম্পৰ কেন্দ্ৰৰ ঠিক উলম্বভাৱে ওপৰত থকা ভূপৃষ্ঠৰ স্থানটোক উপকেন্দ্ৰ বোলে। তাৰ পিছত অনুশীলনী 1ৰ লাষ্ট কুৱেশ্চন 5 নম্বৰটো, আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? উত্তৰটো হ'ব ভূগৰ্ভৰ প্ৰচণ্ড চাপ আৰু উত্তাপৰ বাবে গলিত মেগমা, গেছ, ভস্ম, ধূলিকণা আৰু শিলৰ টুকুৰা আদি ভূত্বকৰ কোনো দুৰ্বল ফাট বা সুৰুঙেদি প্ৰবল বেগেৰে ভূপৃষ্ঠলৈ ওলাই অহা প্ৰক্ৰিয়াটোক আগ্নেয়গিৰি উদগীৰণ বোলে। এইটো কুৱেশ্চন আহিব পাৰে এক্সামত, তোমালোকে ভালদৰে এই কুৱেশ্চনটো চাই ল'বা। তাৰ পিছত আমি অনুশীলনী 2ৰ কুৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম। ক নম্বৰ কুৱেশ্চনটো হ'ল বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰ বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ'ল বতাহ আৰু বৰষুণ বা নদী।
তাৰপিছত খ নম্বৰটো হ'ল ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো ক্ষয় কাৰ্য প্ৰধানকৈ 2 প্ৰকাৰ। সেইকেইটা হ'ল বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন। তাৰ পিছৰ কুৱেশ্যনটো হ'ল গ নম্বৰ অৱক্ষেপন বুলিলে কি বুজা? উত্তৰটো বাহ্যিক শক্তিসমূহৰ দ্বাৰা ভূপৃষ্ঠৰ ক্ষয়ী হোৱা পদাৰ্থবোৰ যেনে শিল, বালি, বগামাটি আদি যেতিয়া পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে কঢ়িয়াই নি কোনো দ বা নিম্ন ভূমিত জমা কৰা হয় সেই কাৰ্যকে অৱক্ষেপন বোলে। তাৰ পিছত ঘ নম্বৰ কুৱেশ্যনটো হ'ল বালিয়াড়ী কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো বালিয়াড়ী 2 প্ৰকাৰ। সেইকেইটা হ'ল অনুদৈৰ্ঘ্য বালিয়াড়ী আৰু 2 নম্বৰটো অনুপ্ৰস্থ বালিয়াড়ী। এই 4টা আছিল সৰু 1 নম্বৰীয়া কুৱেশ্যন এনচাৰ। তোমালোকে ভালদৰে পঢ়িবা আৰু বাকীকেইটাও ভালদৰে পঢ়িবা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো হ'ল সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? উত্তৰটো হ'ব সূৰ্যৰ উত্তাপত শিলাখণ্ডৰ সংকোচন আৰু প্ৰসাৰণ ঘটে। ইয়াৰ ফলত শিলবোৰ ভাঙি টুকুৰা টুকুৰা হয়। পাছত বতাহ বৰষুণে এই অংশবোৰ কঢ়িয়াই নিয়াত ক্ৰমাৎ ক্ষয়জাত পৰ্বতৰ সৃষ্টি হয়। বুজি পাইছা 2 নম্বৰটো? এতিয়া 3 নম্বৰ কুৱেশ্যনটো হ'ল হিমবাহৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ মেৰু বা উচ্চ পৰ্বতত তুষাৰপাত হৈ বৰফ জমা হয়। ওপৰৰ স্তৰত হেঁচাত এই বৰফ কঠিন হৈ পৰে। শেষত মাধ্যাকৰ্ষণ শক্তিৰ বাবে এই বিশাল বৰফৰ স্তৰটো ধীৰ গতিৰে তললৈ নামি আহি হিমবাহৰ সৃষ্টি কৰে। তাৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? উত্তৰ সাগৰৰ ঢৌৱে উপকূলত খুন্দা মাৰি ক্ষয় কৰে, যাৰ ফলত সাগৰীয় গুহা বা ভিগু আদিৰ সৃষ্টি হয়। লগতে ঢৌৱে বালি, বোকা জমা কৰি সৈকত গঠন কৰে। এইদৰে উপকূলৰ পৰিৱৰ্তন ঘটে। এইকেইটাই আছিল অনুশীলনী 1 আৰু অনুশীলনী 2ৰ গোটেই কুৱেশ্যন এনচাৰ। ডাঙৰ ডাঙৰ কুৱেশ্যনকেইটা মই সৰু সৰুকৈ দিছোঁ। তোমালোকে ভালদৰে পঢ়িবা আৰু বুজি ল'বা। এতিয়া মই কেইটামান ভিতৰীয়া কুৱেশ্যন এনচাৰবোৰ দিছোঁ। এইবোৰ তোমালোকে অলপ চাই ল'বা লগতে। বেছি দিয়া নাই, 3-4টা মান দিছোঁ। ভালদৰে চাবা কুৱেশ্যন এনচাৰবোৰ। ইনছেট কুৱেশ্যন মই 4টা দিছোঁ। চুনামি কাক বোলে এইটো অলপ চাই ল'বা। তাৰপিছত বালিয়াড়ী বা বালিস্তূপ কাক বোলে এইটোও চাবা। তাৰপিছত হিমবাহ কাক বোলে, তাৰপিছত ব-দ্বীপ বা ডেল্টা কেনেকৈ গঠন হয়। এই 4টা মই ইনচাইট কুৱেশ্যন এনচাৰ দিছোঁ। তোমালোকে ভালদৰে পঢ়িবা এইকেইটা। আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে লাইক কৰি দিবা আৰু কিবা নতুন ভিডিঅ' লাগিলে মোক কমেণ্টত জনাবা।